তোমাৰ ড্ৰেছটো দেখাচোন কি পিন্ধি আহিছা লোকেল ল'ৰা নেকি হয় গ'ল মোৰ এতিয়া অকণমান পানী মিক্স কৰি থৈ দিয়া অকণমানে খাব মন গৈছিলে 1 ঘণ্টামান সেনেকৈ খালে Wow, কিমান সফট হৈছে যে মজা লাগিছে হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু ডিউটিৰ পৰা মই আহি আছোঁ হাজবেণ্ডো ডিউটিৰ পৰা আহিলে মোক নিব আহিছে এতিয়া আৰু দোকান সোমালোঁ আমি দোকান সোমালোঁ আৰু বস্তু কেইটামান ল'লোঁ বজাৰ কৰা হৈ গ'ল এতিয়া গৈ আছোঁ ৰুম কাৰণ বহুত গাড়ী আহি আছে সেইকাৰণে বহুত দূৰৰ পৰা ভিডিঅ' কৰি আছোঁ হয় আজি হৈছে শনিবাৰ সেইকাৰণে হাজবেণ্ডে ইউনিফৰ্ম ড্ৰেছত যোৱা নাই আজি ষ্টাইল মাৰি গৈছে অলপ আহি পাই গ'লোঁ আৰু আমি ৰুম আহি পাই গৈছোঁ মই এতিয়া ভিতৰত সোমাই যাওঁ হাজবেণ্ডে গেট বন্ধ কৰিব চাবি আছে নেকি তোমাৰ ওচৰত আহি পাই চিধা এয়া পাকঘৰৰ ডিউটি ষ্টাৰ্ট পাৰ্লাৰ ডিউটি খতম কৰি এয়া আহি গ'লোঁ চিধা কিচেনত আৰু এতিয়া চব চাব পাৰে ৰাতিপুৱা খানা বনাই পিনে টিফিনত ভৰাই লৈ গৈছোঁ আৰু এতিয়া চব এনেকুৱাই বাচন কৰি আছে কাৰণ ৰাতিপুৱা মোৰ ইমান সময় নহয় আমি এতিয়া ধুনীয়াকৈ বজাৰ চজাৰ কৰি লৈ আহিছোঁ হাজবেণ্ডে ল'লে মাংস তো মই পটাপট বাচন ধুম আৰু ভাবিছোঁ বাচমতি চাউল দি ভাত বনাম আৰু মাংস লৈ আহিছে হাজবেণ্ডে তো ধুনীয়াকৈ মাংস বনাম বাচন ধোৱা মোৰ কমপ্লিট হৈ গ'ল আৰু চবতকৈ প্ৰথম ভাতখিনি বনাই লওঁ বনাই দিওঁ হাজবেণ্ডক লাগে মাংস গ্ৰেভি সেইকাৰণে বিলাহী আৰু পিঁয়াজ দিয়ে বনাই দিম আলু চালু নিদিওঁ গাইছ এইফালে চাব পাৰে মই ধুনীয়াকৈ মাংস বনাবৰ কাৰণে চব ৰেডি কৰি থৈ দিছোঁ পিঁয়াজ আছে এইফালে বিলাহী আছে আৰু আদা নহৰু পেষ্ট আৰু যিমান মছলা দিব লাগে মিট মছলা গৰম মছলা জিৰা ধনিয়া চব ইয়াত মিক্স কৰি হালধি চালধি চব ৰেডি কৰি থৈ দিছোঁ আৰু এতিয়া বনাবৰ কাৰণে মই আৰম্ভ কৰোঁ নহ'লে মছলা স্মেল আহি থাকিলে ভাল নালাগে মাংস বনোৱা ষ্টাইল বহুত ধৰণৰ আছে কিন্তু দিম বিলাহীখিনি মাংসখিনি দি দিওঁ এতিয়া আমার কাউকে বলতেও নেই পারি কাউকে বললে মানুষ বুঝবে কি করবে সেটা নাই বলি ভাল লাগিছে এইটো ভজাটোৱে তুমি কৈছিলা ন ভজা মাংস খাম বুলি এইটো ভজাটোৱে চব্জিটো বাৰু গ্ৰেভি আছে মোক খুৱাই দিছা নেকি বিলাহী দি বহুত দিন বনোৱা নাছিলোঁ আজি বনাইছোঁ অলপ বেলেগ লাগিছে নেকি ঠিক আছে ঠিক আছে ইমান নিউজ কেলৈ চাই থাকা অথনিৰ পৰা চাই আছোঁ অফ কৰি দিয়াচোন মোবাইলটো অকণমান হাড্ডি চুবাব সেইকাৰণে মোবাইলটো কেমেৰা অফ কৰিব কৈছে হয় নাই হিৰো মোৰ ফেভৰেট আৰু এয়া চাব পাৰে আমাৰ দুটাৰ কাৰণে ভাত ৰেডি হৈ গ'ল ভাত খাম এইফালে হাজবেণ্ডে জানো কি কৰি আছে কি কৰিছা মাচ্ছাৰ কে লিয়ে কিয়া আচ্ছা মৌ ওলাই বহুত সেইটো কাৰণে এইটো ৰেডি কৰিছে মখে দিবৰ কাৰণে আৰু আমাৰ খানা ৰেডি হৈ আছে আমি এতিয়া পটাপট খাই লওঁ গুড মৰ্ণিং গাইজ ৰাতিপুৱা হাজবেণ্ডে বনাই আছে এইফালে চাহ খাবৰ কাৰণে কি কৰিছা হেৰি ব্ৰেড গৰম কৰি আছোঁ মই এতিয়া এনেকুৱা কৰিলোঁ নহয় এইটো ভিডিঅ' স্ক্ৰীনশ্বট মাৰি মোক দি দিছিলে চা নাকত বোলে আঙুলি সোমাইছে মই নাকত আঙুলি নাই সোমোৱা নহয় এইটোকে খজিব দাদা ডাঙৰ দাদা নহয় মাজু দাদা দিছে ব্ৰেড গৰম হৈ গ'ল
আৰু চাহ বনাম এতিয়া বনাব চাহ। আৰু চানডে দিনা মই একো নবনাওঁ মানে চাহ তাহ একো নবনাওঁ। এইটো ৰাতিপুৱা হাজবেণ্ডৰ আজি মানে ডিউটি অফ থাকে, সেইকাৰণে তাত ফূৰ্তি নিজে চাহ তাহ বনাই চব ৰেডি কৰে। কিন্তু আজি ডিউটি আছে, আনকালে ডিউটি নাথাকিলেও এইটো আপুনিও তুমিতো বনোৱা ন, সেইটো কাৰণে কৈ দিছোঁ। চানডে দিনটোত হাজবেণ্ডে চাহ বনাই। চাহ গাখীৰ চাহ বনাবা। আমি চাহ খাবৰ কাৰণে আৰম্ভ কৰি দিলোঁ। মই ডিউটি যাবৰ কাৰণে ওলাই ৰেডি হৈ গ'লোঁ আৰু সেইফালে হাজবেণ্ডে স্কুটি উলিয়াই আছে। হাজবেণ্ডৰো ডিউটি আছে, তো আমি দুটাই ওলাই যাওঁ। একেবাৰে ৰাতি ৰুম আহি পাম। হাজবেণ্ড অকণমান সোনকালে আহি পাব, সোনকালে কেইটাত আহিবা? 6টা 5টাত ন? 6টা 5টা মানত হাজবেণ্ডৰ ছুটি হৈ যাব, কিন্তু মোৰতো 8টাত ছুটি পাব। ঘৰ আহি পাওঁতে 8:30 মানেই হ'ব। হাজবেণ্ডে মাটিৰ টাব দেখি পালে, তো সেইটো দামটো বুজিব আহিছে। কি ল'বা না? টাব ল'বা নে টেকেলি? অঁ আচ্ছা, এই এনেকুৱাবোৰ ঠাণ্ডা দিনত গৰম দিনত পানী খাবৰ কাৰণে বহুত ভাল হয় আৰু খাব লাগে হয় নাই, বহুত ভাল হয়। সেইকাৰণে সুধিব আহিছে হাজবেণ্ডে কিমান দাম কি কথা। এতিয়া লৈ যাবা নেকি? এতিয়াতো ল'ব নোৱাৰিবা, লৈ যাব নোৱাৰিবা, তুমি যাবা ডিউটি। মোক থৈ পিনে আকৌ ৰুম যাব লাগিব থ'বৰ কাৰণে। সেই তাত যে আমি লৈছিলোঁ, সেই তাত আৰু দাম ডাঙৰ আছিলে। ইয়াত দাম লগোৱাটো ভাল হ'লে এতিয়া পৰিষ্কাৰ কৰিব পাৰিলা হয় নাই? একো নাই দিয়া, সুধিবা নেকি? মানুহজন ক'ৰবাত গ'ল চাগে, এতিয়া যাওঁ আৰু পাছত সেই তাৰ পৰাই লৈ ল'বা। মানুহজন সেইফালে ওলাই গুচি গ'ল, কিবা মাতিছে ন? সেই নাযাওঁ নেকি? কলহ ল'ম বুলি ভাবিছিলে পানী থ'বৰ কাৰণে হয় নাই? গৰম দিনত ভাল হয়, খাব লাগে এনেকুৱা ঠাণ্ডা পানী। মানে কলহৰ পানী ভাল খালে, সেইটো কাৰণে কলহ এটা ল'ম হৈ আছে। এতিয়া বৰ্তমান ক্লাইণ্ট নাই কাৰণে অলপ ভিডিঅ' আপোনালোকক কৰি দেখাই দিছোঁ। যিহেতু গোটেই দিনটো মই কামতে ব্যস্ত হৈ আছিলোঁ, সেইটো কাৰণে আহিয়ে ভিডিঅ' কৰি দেখাব নোৱাৰিলোঁ। আৰু চুলিখিনি মেলি আহিছিলোঁ, চালেই আপোনালোকক। কিন্তু ইয়াত আহি ইমান কাম থাকে, কাম কৰা সময়ততো চুলিখিনি মেলি থ'ব নোৱাৰিম, তো সেইটো কাৰণে মুটুকাই মেলি বান্ধি দিছোঁ। আৰু ইয়াত আহিলে চুলি বান্ধিয়ে দিওঁ কাম কৰি থাকিলে। আৰু যিহেতু আজি দেওবাৰ আছিলে, বহুত বেছি কাম হৈ আছিলে, সেইকাৰণে বান্ধি দিছোঁ। এনেই ক্লাইণ্ট নাথাকিলে বাৰু চুলিখিনি মেলি থ'ব পাৰি, যিহেতু ইয়াত এচিয়ে আছে, ইমান প্ৰব্লেম নহয়। কিন্তু কাম কৰি থাকিলে কি হয়, চুলিখিনি সিফালে ইফালে হৈ থাকে, সেইকাৰণে বান্ধি দিওঁ। বহুত দিন ইয়াত পানী দিয়া হোৱা নাই, অকণমান শুকান শুকান দেখিছে, সেইকাৰণে মই ভাবিলোঁ অলপ অলপ পানী দি দিম সেইবোৰত। আৰু এইজোপা মোক চবতকৈ বেছি ভাল লাগে। ইয়াত সৰুকৈ পুলি এটা ওলাইছিলে, ছাৰে তাৰ পৰা কাটি আনি এই ইয়াত দি দিছে। এইটো চাইছেনে? আমি এতিয়া খাম চাহ। ৰূপেশ ভাইয়া চাই পিজিয়ে। আমি গৈ আছোঁ দোকান। হাজবেণ্ডে স্পেচিয়েলি কিবা এটা বনাম কৈছে, সেইকাৰণে দোকান গৈ আছোঁ আমি। কি বনাব এতিয়ালৈকে ময়ো গম নাপাওঁ। মোক কৈছে ব'লা দোকানৰ পৰা আহিম। ময়ো ওলাই আহিলোঁ জলদিকৈ, অকল মুখ ধুই চিধা গুচি আহিলোঁ। এতিয়া হাজবেণ্ডে কি আনিব, কি আনিবা? কিবা এটা বনাবা সেইদিনাখন পৰা কৈ আছিলা ন তুমি, কিবা এটা বনাম হয় নাই? কিন্তু মোক কোৱা নাই কি বনাব। ময়ো এক্সাইটেড হৈ আছোঁ চাবৰ কাৰণে কিনো বনাব হাজবেণ্ডে স্পেচিয়েল। আজি আমি এইফালে আহিলোঁ যে, এইফালে প্ৰায় বহুত ATM যাম ন? ATM যাম এতিয়া। আচ্ছা, আমি এতিয়া ATM বৰ্তমান গৈ আছোঁ। ATMৰ পৰাহে দোকান যাম। আৰু এইটো চাইড বহুত কমেই আহোঁ ন আমি। এই বিয়া হৈ যে প্ৰথম আহিছিলোঁ, মনত আছেনে? ক'ত গৈছিলোঁ? দীপৰ বিল নে ক'ত? দীপৰ বিল গৈছিলোঁ। বিয়া হৈ প্ৰথম ফুৰাবলৈ গৈছিলে হাজবেণ্ডে দীপৰ বিল হয় নাই? তাৰপাছত আৰু সেইফালে ইমান অহা হোৱাই নাই আমাৰ, আৰু আজি আহিছোঁ। ATM আহি পাই গ'লোঁ।
তোমাৰ ড্ৰেছটো দেখাচোন কি পিন্ধি আহিছা হাজবেণ্ডৰ ড্ৰেছ চাব পাৰে এইটো লোকেল ল'ৰা নেকি হাজবেণ্ডে বোলে নেমু টেঙা ল'ব আৰু মই ভাবিছোঁ কলডিল পালে লৈ যাম আজি সোমবাৰ খাবৰ কাৰণে কি বস্তু ল'ব আৰু হাজবেণ্ডে জানে এতিয়ালৈকে পোৱা নাই ইমান ডাঙৰ ছাৰপ্ৰাইজ দিবা নেকি ছাৰপ্ৰাইজ বুলি নহয় আৰু কিবা এটা স্পেচিয়েল বনাব সেইকাৰণে কিবা এটা বস্তু ল'ম কৈছে মোকো এতিয়ালৈকে পোৱা নাই এনেও মন যায় ন কিবা এটা ভাল বনালে মানে নকওঁ যেতিয়া সেইবোৰ হৈ যাব সেই তেতিয়া দেখাই ভাল লাগে বা কৈ ভাল লাগে সেইটো কাৰণে হাজবেণ্ডো চাগে তেনেকুৱা লাগি আছে সেইকাৰণে মোক পোৱা নাই ময়ো এক্সাইটেড হৈ আছোঁ আৰু এতিয়া কিবা এটা বস্তু ল'ব সেইটো চাই মই গম পাম বস্তুটো চাই গম পাম কি বনাব দোকানত এতিয়া ক'ব কি লাগে বুলি মই শুনিলে গম পাম কি ল'ব কি কৰিব কক' কলা খাব মন গৈছে অঁ খুলি দিয়াচোন এইটো চাই পিনে জানো কেনে খাব মন গ'ল মোক মই সেইবোৰ স্প্ৰাইট কক' কলা মই ইমান ভাল নাপাওঁ কিন্তু লগাব নালাগে চাই পিনে খাব মন গ'ল ইমান নহ'লে আজি ভালেই লাগিছে কিন্তু খাই হৈ গ'ল মোৰ এতিয়া অকণমান পানী মিক্স কৰি থৈ দিয়া অকণমানে খাব মন গৈছিলে এক ঘণ্টামান সেনেকৈ খালে আমাৰ বস্তু লোৱা হৈ গ'ল আৰু চেনি আৰু গাখীৰ লৈছে আপোনালোকে গেছ কৰকচোন কি বস্তু বনাব স্কুটি ইয়াতে থৈ দিছিলোঁ এতিয়া যাওঁ আমি এই পোষ্টাৰটো পাছফালে চাব পাৰি ইমান ধুনীয়া লাগিছে আৰু মই কৈ দিছোঁ আপোনালোকক হাজবেণ্ডে স্পেচিয়েলি বনোৱা ডিছটোৰ নাম হৈছে ৰসগোল্লা হয় নাই ৰসগোল্লা বনাব বোলে হাজবেণ্ডে সেইকাৰণে দোকানলৈ আহিলে আকৌ গাখীৰ চেনি ল'লে এতিয়া গৈ পিনে বনাব আপোনালোককো মই দেখাম কেনেকুৱানো বনাই মোৰ হাজবেণ্ডে ৰসগোল্লা ফাৰ্ষ্ট টাইম বনাবানে বনাইছে আগতে বনোৱা নাই আজি প্ৰথম ফাৰ্ষ্ট টাইম হ'ব ময়ো চাম আৰু আপোনালোকৰ আগতো শ্বেয়াৰ কৰিম আগতে কেতিয়াও ট্ৰাই কৰা নাই আজি প্ৰথমবাৰ ট্ৰাই কৰিম তো সেইটো কাৰণে মই এতিয়া এইফালে চেনি আৰু গাখীৰ লৈ আহিছোঁ আৰু এতিয়া মই মানে আগতেতো বনোৱা নাই সেইটো কাৰণে নাজানো কেনেকৈ কি কৰা হয় সেইটো কাৰণে মই প্ৰথমে ইউটিউবত মই ভালকৈ চাই ল'ম আৰু তেতিয়ালৈকে মৌচুমীয়ে বনাব পাস্তা আৰু কি হ'ল মানে তুমি কি নাজানা বনাব কাৰণে ইউটিউবত এতিয়া চাবা শিকিবা তাৰ পাছতে আগতে চাইছিলোঁ এইবাৰ মই ভাবিছোঁ ডাইৰেক্টলি এতিয়া বনাব কাৰণে ষ্টাৰ্টে কৰিবা কি জানি মানে প্ৰথমে এতিয়া ইউটিউবত চাই পিনে শিকিবা তাৰ পাছতে বনাবা হৈ যাব ইউটিউব জিন্দাবাদ জিন্দাবাদ ইউটিউব জিন্দাবাদ এই তুমি ইউটিউব পাস্তা বনোৱা তেতিয়ালৈকে মই চাই লওঁ তাৰপিছত মই মোৰ কাম আৰম্ভ কৰিম ঠিক আছে এইফালে আমাৰ হৈ গ'ল পাস্তা ৰেডি আমি পটাপট এতিয়া পাস্তা খাই ল'ম তাৰ পাছত লাগি যাম আমি ৰসগোল্লা বনাবলৈ এই আমাৰ পাস্তা ৰেডি হাজবেণ্ড আছে মোবাইল পিটিকি তো হাজবেণ্ডৰ ওচৰত লৈ যাওঁ পাস্তা দুটাই খাই ল'ম বাবু হৈ গ'ল পাস্তা এইটো পানী হয় চাহ নহয় দেই কেনেকুৱা টেষ্ট জানা এইকেইদিন খাই ভাল লাগিছে ন পাস্তা বহুত দিন খোৱা নাই যে আৰু আমাৰ এতিয়া ৰসগোল্লা বনোৱা ষ্টাৰ্ট হৈ গ'ল চেনি কিমান আনিছা আৰু গাখীৰ কিমান আছে আধা লিটাৰ 1 লিটাৰেই হ'ব আৰু এইটো কি বৰ্তমান কি কৰি আছে এতিয়া এইটো কি গৰম পানী নে কি পানী দিছে অলপমান পানী ইয়াত জাষ্ট অকণমান পানী দিয়া হৈছে আৰু এইফালে এতিয়া গাখীৰ ইয়াত দিবা ন গাখীৰ বইল কৰিবা নেকি গাখীৰ গৰম কৰিব এতিয়া কোৱা ফাৰ্ষ্ট টাইম বনাইছোঁ যদি বেয়া হয় আধা লিটাৰ গাখীৰ আৰু আধা কিলো চেনি বৰবাদ নহয় একো বেয়া নহয় ভালেই হ'ব তুমি ভালকৈ চাইছানে কালি ৰাতিপুৱা খাব পাম নে এতিয়াই খাব পাম এতিয়া খাব পাম হা নহয় চেনি দি থ'ব লাগে যে একো কৰিব
যাবলৈ এতিয়া হৈ যাব আচ্ছা এতিয়া খাবই পাম তেন্তে ন বনোৱা আধা ঘণ্টামান পাছতে খাব পাম ন আৰু এইফালে গাখীৰ গৰম হৈ আছে ইলাইচি পেকেট আছেতো মই কালিয়ে লৈ আহিছিলোঁ ন এইটো লোৱা হ'বনে ইমান চোৱাচোন হৈ যাব আৰু এইফালে গাখীৰ উতলিব দি দিছোঁ এইফালে অলপ নিম্বুৰ ৰস ওলাই থৈছোঁ আৰু ইয়াতে চেনি আছে আজি লাইভ চাব পাম ন ৰসগোল্লা কেনেকুৱা বনাই নেকি মই কেতিয়াও বনোৱা দেখা নাই ৰসগোল্লা লালমোহন চাইছোঁ মই নিজেও বনাই পাইছোঁ লালমোহন মই বনাব জানো অঁ তুমিও বনাই দিছা আৰু আমাৰ তাত লাকুৱাত যেতিয়া শিৱৰাত্ৰি পূজা পাতিছিলে ন আমাৰ ঘৰৰ ওচৰত সেই তেতিয়া মিঠাই বনোৱা হয় ন সেই তেতিয়া মই বনাইছিলোঁ তুমি গৈছিলা তাত পূজাটো তোমাকো দিছিলোঁ খাবৰ কাৰণে হয় নাই খাইছিলা না সেই তেতিয়া বনোৱা হৈছিলে তাত বনাইছিলোঁ মই তেতিয়া কি লালমোহন মজা হৈছিলে কিন্তু আৰু ঘৰতো এদিন বনাইছিলোঁ আৰু আমাৰ ঘৰত এটা একদম আনকমন বস্তু আপোনালোকক দেখাই দিছোঁ এইটো চাওক এইটো কিচেন হয় আমাৰ আৰু এইটো আমি কিচেনত ঘড়ী লগাই থৈ দিছোঁ এইটো ইয়াৰ বুদ্ধি হয় মই এনেই পৰি আছিলে ন এনেই থকাতকৈ লগাই দিয়াটো বেছি ভাল কিন্তু ঘড়ীটো ভালকৈ চলা নাই চলা নহয় ঘড়ীটো চলিছে কিন্তু মিলোৱা হোৱা নাই চাইছানে এতিয়া 6টা বাজিছে কিন্তু এটা টাইম হৈ আছে কিন্তু এটা উল্টা পুল্টা হৈ আছে টাইম তুমি মিলাই দিব লাগিব আৰু এইফালে গাখীৰ উতলিব লৈছে মই গেছটোৰ ফ্লেমটো অলপ কম কৰি দিওঁ এতিয়া কিমান উতলাব লাগিব নেকি এইটো কেলে এনেকুৱা কৰিছে চাই থাকা কি কৰি আছোঁ আপোনালোকক লাইভ দেখাই আছোঁ ৰসগোল্লা কেনেকুৱা বনা হয় মই এক্সাইটেড হৈ আছোঁ কিটো চাবৰ কাৰণে কোৱাচোন এই তুমি কৈছা যে নেমু ৰসটো দিয়াৰ লগে লগে গাখীৰটো ফাটি যাব বুলি সেইটো মোক চাব ইচ্ছা আছে দিয়া হৈছে এতিয়া চাওঁচোন লগালগ কেনেকুৱা গাখীৰটো ফাটিব অকণমান দিলা যে অকণমান দিলেই হয় নেকি অলপ অলপ দিব লাগিব নেকি আচ্ছা এনেকুৱা বনোৱা হয় ময়ো ভালকৈ কৈ দিব পৰা নাই কাৰণ ময়ো ফাৰ্ষ্ট টাইম চাইছোঁ বনোৱা তো আপোনালোকেও চাই থাকিব কেনেকুৱা কি কৰা হৈছে ৱাও ইমান ধুনীয়া কিবা কিবি কৰিব লাগে ন এইবোৰত মেহনত আছে কিন্তু গোটেই পানীখিনি চেপি উলিয়াই দিবা নেকি আচ্ছা এনেকুৱা পানী দি কৰিব লাগে নেকি ইয়াতে নেমু দিছিলোঁ যে নেমু দি টেঙা লাগিব এনেকুৱা পানী দি মানে কৰি দিলে গোটেই নেমু ৰসখিনি ওলাই যাব ন সেইটোৱে মই ভাবিছোঁ এতিয়া কি কৰিবা এইটো মানে কি লাডু বনাবা নেকি হা যেনেকুৱা আটা মুঠি লৈ ছেম সেনেকুৱাই নেকি পূৰা মিলাই ল'ব লাগে নেকি হা আচ্ছা পূৰা মানে সেইটোৱেইতো যেতিয়া এতিয়া লাডু কৰিবা ন ৰুটি বনোৱা আগত কৰা হয় যে এনেকুৱাইতো কৰিব লাগিব হয় নাই কেনেকুৱা আঠা নিচিনা হৈ গৈছে নেকি আজি ৰসগোল্লা বনাইছা নেক্সট সোমবাৰে লালমোহন বনাবা দেই বনাবানে ঠিক আছে আমাৰ চাটনি ৰেডি হৈ গ'ল এতিয়া ইয়াৰ ওপৰত আমি ইয়াত কি দিছা চেনি আছে আৰু ইলাইচি দুটা দিছোঁ চেনি আৰু ইলাইচি ন আৰু এইফালে আমাৰ লাডু ৰেডি হৈ গ'ল আচ্ছা ইয়াতে এৰিবা দিয়া চেনি পানীত দিব লাগে মানে ন কি মজাকৈ হৈ আছে চানা চব উপঙি আছে ন কিমান দেৰি 5 মিনিট তাৰপিছত ৰেডি ফাইনেল ৰিজাল্ট চাবৰ কাৰণে আপোনালোকে আৰু 2 মিনিট হয় কেই মিনিট আৰু 5 মিনিট আৰু 5 মিনিট টাইম দিয়ক কমপ্লিটলি হৈ যাব ফাইনেল ৰিজাল্ট দেখাই দিম আপোনালোকক আৰু এইফালে আমাৰ ফাইনেলি ৰসগোল্লা বনি গ'ল হৈ গ'লনে
এতিয়া নহয় ঠাণ্ডা হ'ব দিম আৰু ফাইনেলি আমাৰ ৰসগোল্লা হৈ গ'ল ৰেডি বেছি নাই বনোৱা কেইটামানে বনাইছোঁ কিন্তু খাবৰ কাৰণে চাগে বহুত টেষ্টি হ'ব নেকি ৱাও মজা লাগিছে না কি ধুনীয়া হৈছে দুপিছে খাম আমি এতিয়া ৱাও কিমান সফট হৈছে যে ইমান সফট ইমান ধুনীয়া হ'ল টেষ্ট কৰি চোৱাচোন কেনেকুৱা কেনেকুৱা বনিছে মজা মজা লাগিছে টেষ্টি হৈছে মজা হৈ গ'ল ন খুৱাই দিয়া না কি ধুনীয়া বনিলে ৰসগোল্লা খাই বহুত টেষ্টি আপোনালোকক যদি খাব মন থাকে তেন্তে এনেকুৱা বনাই মেলি ঘৰতে খাব পাৰিব ভাল হ'ব আপোনালোকক মোৰ ভিডিঅ' চাই কেনেকুৱা লাগিলে যদি ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বেলেগ এটা ভিডিঅ'ত আকৌ লগ পাই আছোঁ এতিয়াৰ কাৰণে বাই বাই গুড নাইট